Hello friends, Rani Sisters delicious recipe লৈ আপোনালোকক স্বাগতম জনালো। আজি মই আপোনালোকৰ সৈতে তিল আৰু নাৰিকলেৰে অতি সহজতে বনাব পৰা চাটনি ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছো। এনেকৈ বনোৱা তিল আৰু নাৰিকলৰ চাটনি ভাতৰ লগত খাবলৈ বহুতেই টেষ্টি লাগে। সো ফ্ৰেন্ডছ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে আপুনি যদি আজি আমাৰ চেনেলটো প্ৰথম চালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশন পাই থাকে। তিল আৰু নাৰিকলৰ চাটনি বনাবলৈ মই এইখিনি কেঁচা নাৰিকল লৈছো। নাৰিকলখিনি মই অলপ সৰু সৰুকৈ পাতলকৈ কাটি লৈছো। লগতে মই এইখিনি সতেজ ধনিয়া পাত লৈছো। ধনিয়া পাতৰ গুৰিখিনি কাটি মই পানীৰে ভালদৰে ধুই লৈছো। লগতে 7 কোহ নহৰু লৈছো, 2টা কেঁচা জলকীয়া আৰু এইখিনি আধা চামুচতকৈ অলপ কম নিমখ লৈছো। লগতে 1 ইঞ্চি মান আদা মই সৰুকৈ কাটি লৈছো। চাটনি পিচিবলৈ এইখিনি পানী লৈছো আৰু লগতে এমুঠি মই তিল লৈছো। তিলখিনি মই অলপ কেৰাহীত ভাজি লৈছো। এতিয়া চাটনি বনাবলৈ মই মিক্সিৰ সৰু জাৰটো ব্যৱহাৰ কৰিছো। প্ৰথমতে মই তিলখিনি ভৰাই লৈছো আৰু এইখিনি মই অকণমান মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মই তিলখিনি অলপ গ্ৰাইণ্ড কৰি ল'লো। এতিয়া মই ইয়াতে কাটি লোৱা কেঁচা নাৰিকলখিনি দি দিছো। লগতে কেঁচা জলকীয়া 2টা, নহৰু, ধনিয়া, আদা আৰু নিমখ আটাইখিনি উপকৰণ মই জাৰটোত ভৰাই ল'ম। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। মই ধনিয়াখিনি অলপ সৰু সৰুকৈ এনেকৈ কাটি লৈছো। ধনিয়াৰ পাতখিনি এনেকৈ অলপ কাটি ল'লে চাটনিখিনি পিচিবলৈ সুবিধা হয়। মই আটাইখিনি উপকৰণ জাৰটোত ভৰাই ল'লো। এতিয়া মই ইয়াতে অকণমান পানী দি দিম আৰু জাৰৰ ঢাকনিখন বন্ধ কৰি এইখিনি 20 ছেকেণ্ডৰ কাৰণে গ্ৰাইণ্ড কৰি ল'ম। 20 ছেকেণ্ড মান মিক্সিটো ঘূৰোৱাৰ পিছত মই জাৰৰ ঢাকনিখন খুলি দেখুৱাই দিছো। দেখিছে নহয় চাটনিখিনি খুব মিহি হোৱা নাই, গতিকে মই পুনৰ ইয়াতে আকৌ অলপ পানী দি দিছো আৰু জাৰৰ ঢাকনিখন বন্ধ কৰি পুনৰ 20 ছেকেণ্ডৰ কাৰণে মিক্সিটো ঘূৰাই দিলো। 20 ছেকেণ্ডৰ পিছত মই জাৰৰ ঢাকনিখন খুলি চাটনিখিনি দেখুৱাই দিছো। দেখিছে নহয় এইবাৰ খুব ধুনীয়াকৈ মিহিকৈ চাটনিখিনি গ্ৰাইণ্ড হৈ গৈছে। চাটনি ৰেডি হৈ গ'ল। মই বাটি এটাত উলিয়াই আপোনালোকক দেখুৱাই দিছো। মই চাটনিখিনি বাটিটোত উলিয়াই ল'লো। এতিয়া মই ইয়াতে আধা চামুচ কেঁচা সৰিয়হৰ তেল দিছো আৰু চাটনিখিনিৰ সৈতে ভালদৰে সানি লৈছো। এইটো সম্পূৰ্ণ অপচনেল, আপোনালোকে সৰিয়হৰ তেল নহনাকৈও চাটনি খাব পাৰে। মই অকণমান সতেজ ধনিয়াৰ পাতেৰে চাটনিখিনি সজাই দিলো। সো ফ্ৰেন্ডছ, তিল আৰু নাৰিকলেৰে বনোৱা টেষ্টি চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলৰ নতুন ৰেচিপিবোৰৰ নটিফিকেশন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। পুনৰ নতুন ৰেচিপিৰ সৈতে আকৌ আহিম। থ্যাংক ইউ so much for watching the video. Take care.